গংগামোহন মিলিৰ কবিতা কবি পত্নী। তাই যৌৱনত উষ্ণ আবেগ ঢালি লিখিছিল চিঠি, কুকুৰা ঠেঙীয়া আখৰত মৰমৰ বুলনি। তুলসীৰ তলে তলে মৃগ পহু চৰে, সঘনে চেনাই তোমালৈ মনত পৰে। প্ৰেয়সীৰ পৰা পত্নীলৈ সুদীৰ্ঘ এক পৰম্পৰা, জীৱন বালিত খোজ থৈ যোৱাৰ বৰ আখৰা। মোৰ বহু কবিতাৰ জন্ম যন্ত্ৰণাৰ সমভাগী, আহে যায় কলমত শব্দৰ খৰাং বা বান। সৰু সৰু ঘৰুৱা জঞ্জালৰ পৰা মোক আজৰাই দিয়ে। তাই ঘৰ চিৰিকাৰ দৰে এপদ এপদকৈ সংগ্ৰহ কৰে ঘৰৰ আচবাব পোছাক পৰিচ্ছদ। তাই জানে মই খেয়ালি মানুহ, কথাত কথা বাঢ়িব, নষ্ট হৈ যাব এটা দিন। তাই ৰোৱনী দাৱনী, মই খেতিয়ক। তাই সেউজ উপত্যকা, মই উৎসুক পৰ্যটক। ধন্যবাদ।